ৰিমঝিম অই ৰিমঝিম এই উঠাই নাই নেকি কিয়নো চিঞৰি আছেহে আপুনি ছোৱালীজনী ৰাতিপুৱা আহি পেলাই শুইছেহিহে কালি সিহঁতৰ দলটোৱে 4টামান জেগাত প্ৰগ্ৰাম কৰিছে সিহঁতৰ দলটোৰ কথা গাঁৱৰ মানুহৰ মুখে মুখে বৰ ভাল নাচিছে বোলে আমাৰ তাই নাচি পোৱা পইচাকেইটা গোটাই আছে সেই পইচাৰে বোলে তাই কিবা ভাল কাম এটা কৰিব তোমালোকে কি কথা পাতি আছা মা তই উঠিলি নুঠিম নে তোমালোকে ইমান বৰ বৰকে কথা পাতি আছা তই পিছত আকৌ শুবি দে এতিয়া যাচোন গাটো ধুই লগে মই ভাত বনাওঁগৈ মানুহ মাৰি দিবি দে তই কালি ৰাতি আহি মানে তই মুখ নধলি কেনেকুৱা পাত লাগিছেচোন এইডালক ঐ এই ল'ৰা ছোৱালী যেন পোকৰ মোচাখন আনি লৈছিলি কি কৰিলি তই সেইখন যা মুখখন মচিয়া হেল্ল' সেইখন ৱেব টিছু বুলি কয় তই যে বৰ ডাউন মাৰ্কেট হৈ আছ ভাষা হেল্ল' বিজু কি কৰি আছা আপুনি ফোন কৰোঁতে যা চোৱাপা উঠি আহিছোঁ কওক কালি যে তোমালোকৰ গ্ৰুপটো ডান্সটো দেখিলোঁ নহয় বৰ ভাল লাগিছে জানা মই আহি ঘৰত কৈয়ে আছোঁ তোমালোকৰ কথা তোমালোকৰ গ্ৰুপৰ ৰিমঝিম বোলা ছোৱালীজনী তাই কিন্তু বৰ ধুনীয়া নাচে দেই শুনাচোন কালি যে হৈছিলে গছতলৰ প্ৰগ্ৰেমটো তাৰ বাৰু কমিটি নাম্বাৰ আছে নেকি তোমালোকৰ তাত নম্বৰটো আছে বা একাপ ল বা আমি যে কালি প্ৰগ্ৰেম কৰিব গৈছিলোঁ যে খবৰটো লচোন কোনে কোনে বা প্ৰাইজ পালে যা মোবাইলটো লাংচোন টেবুলতে আছে হেল্ল' হয় ৰিজাল্টটো লৈ লওকচোন প্ৰথম পুৰস্কাৰ পাইছে ৰিমঝিম বৰা দ্বিতীয় পুৰস্কাৰ পাইছে সায়ন্তনী ঘোষ আৰু তৃতীয় পুৰস্কাৰ পাইছে ৰাহুল মাগৰ ঠিকে আছে বিচাৰক কোন বহিছিলে বাৰু ৰিমঝিমজনীয়েনো কি ভাল নাচে আজিকালিকে চবতে যে তাই পায় মইনো কি ক'ম বিচাৰকেহে জানে আৰু আজিকালি চব মেকিং এইটো তই কালি আধুনিক নৃত্যটো ফাৰ্ষ্ট হ'লি নহয় পুৰস্কাৰটো আহোঁতে একেবাৰে লৈ আহিলোঁ মানে মই ভালে কৰিলি দে একেবাৰে লৈ আহিল ভিতৰলৈ চাহ একাপকে খাই যাবি নেখাওঁ দে বুজিছ বৰ টোপনি টোপনি লাগি আছে শুংগৈহে তেনেহ'লে শুনচোন গ্ৰুপৰ পইচাখিনি যে একে পিছত ভৰাম দেই হেৰি শুনকচোন কাইলৈ গোটৰ মিটিং পৰিলে নহয় পইচা যোগাৰ হ'ল জানো কিবা এটা কৰিব লাগিব 10টা পুৰস্কাৰ মাজত মই এটাও নাপাওঁনে এইখন মাৰ্কেটত মই 5 বছৰ ধৰি দবদবা পাই আছোঁ এইবিলাক চব মেকিং এতিয়াই মই হোৱাটছএপত এটা ষ্টেটাছ লিখিম এই দেখোন ফোন কৰিছে কি কৰোঁ বাৰু মই কাইলৈ গোটত দিবলৈ পইচা তুমি ইয়াৰ পৰাই লোৱা এইটো কিন্তু এইবিলাক পইচাৰেতো তই কিবা কৰিম বুলি কৈছিলি সেইটো কি হ'ব সেইটো তুমি পিছত গম পাবা দিয়া নামি আহে
जान